নমস্কাৰ। আমাৰ জীৱনৰ অন্য এটা দিনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক চাই থকা সকলোকে আমি মা আৰু ল'ৰা দুয়োজনে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাৰীৰ মাজৰ পৰা। একচুৱেলি বাৰী নহয়, এইখন হৈছে পথাৰ, আমাৰ ঘৰৰ একে কাষতে। মই আহিছোঁ ইয়াতে শাক বিচাৰি। এইটো কি শাক বাৰু চিনি পাইছেনে সকলোৱে? আমাৰ ফালে ইয়াক পানীকাদুৰি বুলি কোৱা হয়, কিন্তু ইয়াৰ নাম হেলচি শাক। এইটো শাক চুগাৰত খোৱা খুবেই ভাল বুলি কয় আৰু নাৰ্ভৰ কাৰণেও ভাল। ই দেখিবলৈ মাটিকাদুৰি নিচিনাই, কিন্তু মাটিকাদুৰি নহয়, পাতটো অকণমান লম্বা লম্বা। কোনোবাই মাটিকাদুৰি বুলিও কয়, কিন্তু মাটিকাদুৰি নহয়। এইটো অকণমান পাতটো লম্বা হয় আৰু ই সেমেকা ঠাইত বেছিকৈ হয়। মই আহিছোঁ ল'ৰাটোৰ কাৰণে শাক নিবৰ কাৰণে। শাকবোৰ আচলতে সকলোৰে কাৰণে খোৱা ভাল। নিৰ্দিষ্ট এটা বেমাৰ বা নিৰ্দিষ্ট কিছুমান লোকে বুলি নহয়, সকলোৱে শাক খাব লাগে। এইবোৰ শাকত কোনো ধৰণৰ মেডিচিন বা কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা যিহেতু নহয়, সেইকাৰণে এইবোৰ শাক খোৱা খুবেই ভাল। তো ভাল হ'ল বুলিতো এনি টাইম খুৱাই থাকিব নোৱাৰি, সেইকাৰণে মই মাজে মাজেহে খুৱাওঁ। আৰু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ফাইবাৰ থাকে বাবে ই হজম হ'বলৈ অলপ সময় লাগে, সেইকাৰণে মই মাজে মাজে খুৱাওঁ আৰু আগবেলাৰ ভিতৰতে খুৱাওঁ। পিছবেলালৈ শাক মই নিজেও নাখাওঁ আৰু ল'ৰাটোকো নোখুৱাওঁ। গাঁৱত থাকিলে একচুৱেলি এইটোৱেই ভাল হয়, বিভিন্ন ধৰণৰ শাক পাচলি একদম ঘৰৰ লগতেই পোৱা যায়। বজাৰলৈ যোৱা প্ৰয়োজনেই নহয়। বিভিন্ন ধৰণৰ ভেৰাইটি শাক আছে, চাওকচোন কিমানবোৰ শাক আছে। ইয়াত আপোনাৰ এই পানীকাদুৰিৰ লগতে কচু আছে, ঢেকীয়া আছে, কলমৌ আছে। এইটো হৈছে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো, একদম ঘৰৰ লগতেই হয়। কিন্তু মোৰ আজিলৈ শাক বিচাৰি হৈ গ'ল, বৰ বেছিকৈ বিচাৰিব নোৱাৰিলেও ল'ৰাটো সাৰ পাই চিঞৰি আছে, কান্দি আছে। সেইকাৰণে মোক ঘৰৰ পৰা মাতিছে যিহেতু মই এতিয়া শাকনি বাৰীৰ পৰা যাবগৈ লাগিব। শুই থাকোঁতেই মই আহিছিলোঁ শাক বিচাৰিবলৈ, কিন্তু সাৰ পাই গ'ল। লগত নাথাকিলে সি বেছি টাইম শুই নাথাকে, সেইকাৰণে সাৰ পাই গ'ল। এতিয়া ময়ো যাওঁ, আকৌ লগ পাই আছোঁ। এয়া উঠি লৈ কান্দি আছে। মোনাটো দিব লাগিব। মোনাটো কেলে লাগে? মোনাটো কেলে লাগে? দেহা ক'লে যোৱা? হা ক'লে যোৱা? জোক লাগিব, যা। ক'লে যোৱা? ক'লে যাবা কোৱা? জোক লাগিব। ক'লে যাবা? ব'লা মোৰ লগত ব'লা। মানে এইটো লওঁ। পৰি থাকিবা। টোপনি একো খোৱাও নাইকিয়া দেখিছ? পানী খোৱা নাই। পানী দিয়াচোন। পানী ক'লে যোৱা? কোৱা ক'লে যাবা? দেহা ক'লে যাবা? হা শুন, ক'লে যোৱা? ক'লে যোৱা? ক'লে যোৱা? এইফালে মানিমুনি তুলিবলৈ যাবা? এতিয়া যে আন্ধাৰ হৈ আহিছে, সন্ধিয়া হ'ল। মানিমুনি ওচৰলৈ গ'লে এতিয়া জোক লাগিব। কাইলৈ দিনত যাম, হ'ব? মই আনিলোঁ নহয় দেখা। আহা আমি যাওঁগৈ, আহা আহা। যাওঁ, মই নাযাওঁ কিন্তু। এই ইয়াত ইমান জংঘল আছে, ইয়ালৈ নাযাওঁ। আহা আহা আহা, পিছত দিনত বিচাৰিম। আহা দেহা, আহা মুনু, আহা। এই ঢেৰ হৈ গ'ল, আহা আহা, ঢেৰ মহ আছে। আহা আহা। এইবোৰ শাক আছে, আহা আহা, গুচি আহা, গুচি আহা। চুমু আহা না। ইছ ৰাম, তুমি ডাঙৰ হ'লে মোক শাক বিচাৰি দিবা দিয়া। এতিয়া তোমাৰ শাক বিচাৰিব হোৱা নাই নহয় বাবু। আহা আহা আহা, দৌৰ 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 দৌৰ। মানিমুনি বিচাৰিব। ইয়াতে বিচাৰিম, আহা। আমাৰ চোতালত যে আছে, তাৰপৰা বিচাৰিম। আহা, আমাৰ চোতালৰ পৰা বিচাৰিম। আহা আহা, এই চোতালতে আছে। আহা, মানিমুনি চোতালত আছে। আহা, এই ঢেৰ আছে। আহা
মানিমুনি গছো চিনি পায়, ফাঁকি দি লাভ নাই, চিনি পায়। আহা, এইটো কি? এইটো বাটাৰফ্লাই। মানিমুনি গছ চিনি পায়, মানিমুনি বুটলিবলৈ যায়। এয়া নহ'ব, এয়া ইমান ধুনীয়া শাক আছে, এয়া বিচাৰোঁ আহা, এয়া চিঙো আহা, আহা, এয়া চাঙৈ টেঙা আছে, আহা আহা, পথাৰলৈ যাবা, পথাৰত এতিয়া ডাঙৰ ডাঙৰ গুম আছে। আহা, পথাৰত গুম আছে বাবু, আছে। এয়া মানিমুনি চোৱা, ইয়াতে আছে চোৱা, মানিমুনি চোৱা। আহা, ইয়াতে গুচাওঁ, পথাৰলৈ এইপিনে নাযাওঁ এতিয়া বাবা, কানিছে চা। কি মাইনা, সেইপিনে এই ডাঙৰ পাক মাতা যা। মই লৈ যাম। আইতা যাব। মোক কেনেকৈ টানিছে, মোক টানি নিছে মানিমুনি বুটলিবলৈ। আমাৰ ল'ৰাই মাকক বহুত সহায় কৰি দিয়ে দেই, শাকো বিচাৰি দিয়ে। কৈছোঁ মোক পিছত বিচাৰিম আহা, মই কাপোৰ সলাই আহোঁ ব'লা, কাপোৰ সলাই যাম আহা। সলাই যাম কিয়? আহা বেগে আহা। এইটো গুম আহিছে, মই যাওঁ। অথনি আৰু ভিডিঅ' কৰা নহ'লে, তেতিয়া সময় 3টামান বাজিছিলে, এতিয়া প্ৰায় ৰাতিয়ে হ'ল। ল'ৰাটো সেয়া টাইম পাছ কৰি আছে, এনেই বহীখন আঁকি বাকি নষ্ট কৰি আছে, আৰু বিশেষকৈ বহী পাতবিলাক বেছিকৈ ফালি নষ্ট কৰে। আজিও ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, পুনৰ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱা আশাৰে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। চাই থকা সকলোলৈ ধন্যবাদ থাকিলে। আমাৰ ভিডিঅ'সমূহ যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।